মানে ভৰি চৰি একদম ছিঙি যা আন পাইছো আৰু ক'ৰবাত পৰিলে নেকি হেলা আন পাইছো আৰু ধৰি থাকাতে জান তুমি ভাত খালা নাই তুমি ভাত নাখালে ময়ো নাখাওঁ নমস্কাৰ স্বাগতম তোমাৰ ব্লগছ মানে আজি ৰাতিপুৱাতে উঠি লৈছোঁ ৰ'ব এতিয়া বৰ্তমান টাইম হ'ল 5:10 মানে ৰাতিপুৱা উঠাৰ কাৰণ কি জানিছি না কালি বঢ়িয়াকৈ মানে আমাৰ ঘৰৰ কাষৰে আৰু অলপমান যাব লাগে তাতে দোকানখনত চলি গ'লে কেৰম খেলায় কেৰম খেলা তাতে মানে হঠাৎ তাক শুনি পাওঁ ওলালা যে কালি দাৱৰিব যাম তো ৰাতিপুৱাই এই মুৰ্গী তিঠাপাৰ মুৰ্গীটোৱে শান্তি দিয়া নাই তিঠাপাৰা এনেকৈ আটা পাৰি আছে অঁ কেছটো কি হ'ল ঘৰৰ কাষতে এখন দোকান আছে মানে অলপমান যাব লাগে তাতে মানে কেৰম খেলাতে ঘূৰি মানে কি হ'ল তাতে কুনিবা ওলালা যে কালি ৰাতিপুৱাই দাৱৰিব যাম মানে এটা বেলেগ এটা জুচ উঠি যায় নে দাৱৰিব যাম বুলি কোৱাৰ লগে লগে আৰু ইফালে পুলিচৰ পোষ্ট খালি দিছে আৰু কুনি মাতে আৰু পুলিচ বেটেলিয়ান কামাণ্ডো পুলিচ মানে আৰু এইবাৰ হমদে গাইছ চেষ্টা কৰিম গাইছ মানে চেষ্টাৰ দে কোনাই বুলি কয় এইবাৰ আৰু পুৰা ফুল চেষ্টা কৰিম আৰু যে শান্তি দিব পাৰোঁ মানে চেষ্টা কৰিব পাৰে তবেতো ফল মিলেগা না এতিয়া যাওঁ যাই কিনে ফিল্ডত তাতে দেখাই আছোঁ কি কৰোঁ মানে কেনেকুৱা কি এক্সাৰচাইজ হয় কিউআৰ ক'ড হয় চব দেখাই আছোঁ ইফালে মনত পানী বটল আৰু জোতা লৈ লৈছোঁ এতিয়া তাতে যাই কিনে লগ পাই আছোঁ দিয়ক এই গাইছ এটা বস্তু দেখাই আছোঁ ৰ'ব এইখিনে মানে ঠাণ্ডা আহি কিনে চোতাল বাচি আৰু ক'বা গেলি আৰু গাইছ বৰ্তমান আছোঁ বংখাৰ ক্ৰীড়া সন্থাৰ ফিল্ডত মানুহ দেখিছেনে এইফালে জোতা চোতা পিন্ধিব ৰেডি আৰু এতিয়া পিন্ধি কিনে আৰু পুৰা দাউৰিব লাগিব আৰু broken, don't ever forget you're golden. I will find the light in your soul, I'll be there. Never leaving you in the darkness, even when you're out of focus. কচুৰ আনা টানা মল দাউৰা মানে গাইছ বৰ বেয়া কষ্ট পাইছোঁ দেই ভাই বহুত দিন মোৰ দাউৰছোঁ না এইটো মানে ভৰি চৰি একদম ছিঙি যা আন পাইছোঁ আৰু ক'ৰবাত পৰিলে নেকি হেলা আন পাইছোঁ আৰু দাউৰি থাকাতে গাইছ কষ্টৰ ফল মিঠাই গাইছ কিন্তু সেই ফলটো গাইছ দোকানত নাপায় এই ফলটো কিন্তু ঘৰত ঘুমাই থাকিলি আৰু বাবু তুমি ভাত খালা নাই জান তুমি ভাত খালা নাই তুমি ভাত নাখালে ময়ো নাখাওঁ সেইগিলা মাত থাকিলে কিন্তু এই বস্তুটো নাপায় ৰানিং কমপ্লিট মানে কষ্ট আছে দিয়ক গাইছ বহুত কষ্ট মানে বহুত দিন মূৰত 8-9 মাহমান মূৰত দাউৰিলোঁ কষ্ট আছে কষ্ট লাগছে অলপ এই বেছি দাউৰিব পৰা নাই 8 পাক দাউৰি কিনে আৰু ভাগি গৈছোঁ আৰু এই ফিল্ডখনত 200 মিটাৰৰ ফিল্ড মানে এক ৰাউণ্ডত 200কৈ আছে আৰু যদি কোনোবা আহিব খুজি আছে আহিব পাৰে শান্তি জেগাত বঢ়িয়া একদম ৰানিঙৰ কাৰণে পুৰা একদম আৰু এইপিনে ৰাস্তাৰ কাম চলি আছে মানে আধা আধি কমপ্লিট হৈছে আৰু ৰাস্তাটো আৰু আগত দেখি বঢ়িয়া এটা ভাল লগা ভিউ পইণ্ট আছে যদি আপোনালোকে চোৱা নাই মোৰ চেনেলটোতে ভিডিঅ' আছে মানে বঢ়িয়াকৈ ভালকৈ দেখাই দিয়া আছে ভিউ পইণ্টটো চাব এবাৰ ভিডিঅ'টো প্ৰায় 8টাই বাজে মানে আহি পাওঁতে অলপ দেৰি হ'ল বহুত দিন মূৰত গ'লো না অলপ লগ চগ পালোঁ আৰু এই আগতে দাউৰা লগ দিলে পালোঁ সেনেকৈ আৰু কথা পাতোঁতে অলপ দেৰি হৈ গ'ল আৰু বাকী ফিল্ডত কিন্তু অত্যাচাৰ মানুহ একদম মানে ক'বা গ'লে দাউৰাৰ জেগা নাপায় সেনা নহয় দাউৰা জেগা আছে হ'লেও মানে মানুহ বহুত মানুহ হয় আৰু অকল ৰাতিপুৱা বুলি নহয় আৰু আপোনালোকে যেতিয়া যায় তেতিয়াই মানে পাব আৰু তাতে প্ৰায়ভাগ ফিল্ডখন মানে ভৰ্তি দেখা পাব আৰু যাই কিনে ভাল লাগে কিন্তু দাউৰি চাৰি ভাল লাগে ময়ো যাম বুলি ভাবিছিলোঁ মানে কিন্তু যাব পৰা নাছিলোঁ এই পাৰ্চেল ইয়াতে ৰাতিপুৱা 6টাতে যাব লাগে 6টাতে ধৰি লওক মই 5টাত যাই কিনে 1 ঘণ্টাত মানে কভাৰ কৰিব নোৱাৰি ফিল্ডখন অলপ দূৰ আছে আমাৰ ঘৰৰ পৰাই ধৰি লওক 6-7 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰাই মানে বংখাৰত আছে সেই ফিল্ডখন ক্ৰীড়া সন্থাৰ ফিল্ডখন মানে অলপ দেৰি হয় মানে যাই পাওঁতে আহি পাওঁতে আৰু এই দাউৰাতে মেনেজ কৰাতে অলপ দেৰি হৈ যায় সেইকাৰণে মানে যাব পৰা নাছিলোঁ এতিয়া পৰা আৰু সদায় যাম সদায় যাই কিনে আৰু তাতে সদায় দাউৰিম আৰু প্ৰেক্টিচ মেইন আৰু এই আৰু কষ্টৰ ফল মিঠা বুলি কয় নাই সেইকাৰণে ময়ো আৰু এই মিঠা ফলটো বিচাৰা যাত্ৰাত লাগি গৈছোঁ আৰু যোনে আহিব ভাবি আছে মানে যাম নহয় আহি যোৱা আৰু কালিৰ পৰা পুৰা 4:30 আহি যোৱা ফিল্ডত মানে কালিৰ পৰা 4:30 লগ পাম আৰু চবকে বাকি ভিডিঅ'টো শেষ হ'লে চাই থাকিব বহুত ধন্যবাদ যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি ক'ব আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো মানে অলপ দেখাব চেষ্টা কৰিলোঁ আৰু মানে দাউৰা চাউৰা এইগিলা অলপ ডেইলি অলপ ৰাতিপুৱা উঠি কি কৰি আছোঁ সেইগিলা দেখাব চেষ্টা কৰিলোঁ আৰু বেলেগ এটা ভ্লগত লগ পাই আছোঁ তেতিয়ালৈ জয় হিন্দ।